যদি তুমি সত্যৰ দৰে জিলিকিব বিচৰা তেন্তে তুমি সত্যৰ দৰে জ্বলিব লাগিব। সঠিক চিন্তাৰ ব্যক্তিয়ে কাহানিও বিয়োগাত্মক ভাৱনাক প্ৰশ্ৰয় দিবলৈ ৰাজি নহয়। সঠিক চিন্তা হ'ল এক ধৰণৰ চিন্তা যিয়ে সকলোতকৈ বেয়া অৱস্থাৰ পৰা সবতোতকৈ ভাল ফল পাবলৈ যত্ন কৰা হয়। অকৰ্মণ্যতা বা আলস্য হ'ল এক মহাপাপ। ফলপ্ৰসূ বা উৎপাদনশীল আৰু গঠনমূলক কামত বৰ্তি থকাটোৱেই মহাপুণ্য বা ধৰ্ম। প্ৰথম সাফল্যৰ পাছত জিৰণি নল'বা, কাৰণ দ্বিতীয়টোত অসফল হ'লে প্ৰথমটো তোমাৰ সৌভাগ্য বুলি সকলোৱে ক'ব। সকলো চৰাইয়েই বৰষুণত গছৰ ডালত আশ্ৰয় লয়, কিন্তু ঈগলে মেঘৰ ওপৰত উৰি ডাৱৰক কটাক্ষ কৰে। সমস্যা একেই, কিন্তু সমাধানৰ পন্থাই ঈগলক ব্যতিক্ৰম কৰিছে। গতিকে সদায় কিছু পৃথক কৰিবলৈ চিন্তা কৰা, কিবা নতুন সৃষ্টি কৰিবলৈ চেষ্টা কৰা, নিজৰ ৰাস্তা নিজেই নিৰ্মাণ কৰা। সকলোৰে জীৱনত সমস্যা থাকে আৰু এই সমস্যাৰ সমাধানো আমাৰ হাততে থাকে। চেষ্টা কৰা, হাৰি নাযাবা, এদিন সফল হবাই।